নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'কেইটা নিশ্চয় আপোনালোকে চালে। মই ADRE ভাইভাত মোক কি সুধিছিলে, ADRE ভাইভাৰ কাৰণে মই কি পঢ়িছিলোঁ সেইখিনিৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। যদি নাই চোৱা এই ভিডিঅ'টোৰ তলতে ডেছক্ৰিপশ্যনতে মই লিংককেইটা দি থ'ম, আপোনালোকে গৈ চাই আহিব। এই ভিডিঅ'টোৰ থাম্বনেইল চাই নিশ্চয় গম পাইছে মই কোনটো বিষয়ৰ ওপৰত ভিডিঅ' বনাবলৈ লৈছোঁ। বহুতেই সুধি আছিলে যে গ্ৰেড 4ত কি পোষ্ট আছে, মই কোনটো পোষ্টত চাকৰি কৰোঁ, ক'ত কৰোঁ, কি কাম কৰিব লাগে, সেই সকলোখিনিৰ ওপৰত এটা ভিডিঅ' বনাম। আৰু বহুতেই কুৱেশ্যন কৰিছিলে যে মোৰ হয়তো চেনেলটো চাইছে যে মই গ্ৰেড 4 হিচাপে কি ট্ৰেইনিং কৰিবলৈ পাইছিলোঁ, গ্ৰেড 4ত কি ট্ৰেইনিং থাকে, সকলোখিনি এই ভিডিঅ'টো চালে আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ব বুলি মই ভাবোঁ। কালি ভিডিঅ' দিম বুলি ভাবিছিলোঁ, দিবলৈ নহ'লে আজি মই এতিয়া ৰাস্তাৰ মাজতে এই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰে। প্ৰশ্নটো আছিলে যে গ্ৰেড 4ত কি পোষ্ট আছে। সকলোৱে হয়তো গম পাইছে গ্ৰেড 4ত কি পোষ্ট আছে। ময়ো প্ৰথমতে যেতিয়া গ্ৰেড 4ৰ কাৰণে এপ্লাই কৰিছিলোঁ তেতিয়া ময়ো চাইছিলোঁ চাৰ্চ কৰি কি পোষ্ট আছে। বহুত এখন দীঘলীয়া লিষ্ট মই পাইছিলোঁ, কাৰোবাৰ পৰা মই পাইছিলোঁ তেনেকৈ। এতিয়া মই আপোনালোকক ক'ম যোনখিনি ADRE মোৰ বন্ধু বান্ধৱীসকলে গ্ৰেড 4ত পোষ্ট পালে, মই কি পোষ্ট পালোঁ সেইখিনি বিষয়েহে মই ক'ম। তাৰ ভিতৰত থাকে চকীদাৰ থাকে, চকীদাৰ কম পিয়ন থাকে, লেবৰেটৰী এটেণ্ডেণ্ট থাকে, বিয়াৰ থাকে, তাৰপাছত খালাচী পোষ্ট থাকে, প্ৰচেছ চাৰ্ভাৰ থাকে, মেনুৱেল এছিষ্টেণ্ট থাকে। সকলোখিনি পোষ্ট গ্ৰেড 4 আণ্ডাৰত হয় আৰু বহুত পোষ্ট আছে। আচলতে মই যোনখিনি এতিয়ালৈকে গম পাইছোঁ মই সেইখিনি আপোনালোকক কৈছোঁ। গ্ৰেড 4ত চাকৰি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে মেণ্টেলি অলপমান প্ৰিপেয়াৰ হ'ব লাগিব। সৰু বৰ সকলো কাম কৰিব লাগিব। যিহেতু চাকৰি এটা কৰিম বুলি মনতে ভাবিছে, সেইকাৰণে আপোনালোকে অকণমান মেণ্টেলি প্ৰিপেয়াৰ হৈ আহিব। গ্ৰেড 4 যিহেতু এতিয়া MTS কৰিলে, গতিকে কম্পিউটাৰৰ কামো আপোনালোকক কৰিবলৈ দিব। কম্পিউটাৰ কামখিনিও নাজানিলে বাৰু একো নাই, যিহেতু জানিলে কিন্তু কম্পিউটাৰ কামো আপোনালোকক কৰিবলৈ দিয়াৰ অকণমান চান্সেছ আছে। আৰু মই কি চাকৰি কৰোঁ সেইখিনি মই এতিয়া ক'ম। মই বৰ্তমান লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্ট, যোনটো সহজ সৰল ভাষাত জোখ-মাখ ৱেইট এণ্ড মেজাৰ বুলি জানে, তাত মই মেনুৱেল এছিষ্টেণ্ট হিচাপে কৰ্মৰত অৱস্থাত আছোঁ। বৰ্তমান মই গ্ৰেড 4 চাকৰিটোৱে কৰি আছোঁ। যিহেতু মই ডিপ্ল'মা কৰিছিলোঁ ইলেক্ট্ৰনিক্সৰ পোষ্টত মই এপ্লাই কৰিছোঁ যদিও বহুদিন ইলেক্ট্ৰনিক্সৰ পোষ্ট ওলোৱাই নাই, সেইকাৰণে মই বেলেগ চাকৰিৰ কাৰণে এপ্লাই কৰিব পৰা নাই। বৰ্তমান মই চাকৰিটো কৰি আছোঁ যদিও মই ডিষ্টেঞ্চত গ্ৰেজুৱেশ্যনো লৈ আছোঁ। গ্ৰেজুৱেশ্যনটো কমপ্লিট হোৱাৰ পাছত চাওঁ কিবা পাৰোঁ নেকি, নহ'লে মই গ্ৰেড 4 চাকৰিটো কৰি ইমান বেয়া পোৱা নাই বা ভালেই পাইছোঁ। মেনুৱেল এছিষ্টেণ্ট পোষ্টৰ মেইনলি কামখিনি হৈছে যে মই ইনস্পেক্টৰসকলক সহায়িকা হিচাপে কাম কৰিব লাগে। যিহেতু মোৰ ডিপাৰ্টমেণ্টটো ৱেইট এণ্ড মেজাৰ বুলি ক'লত গম পাইছে চাগে, জোখ-মাখ সংক্ৰান্তীয় সকলোখিনি বস্তুৰ বিষয়ে চাব লাগে আমি। তেওঁলোকে গ্ৰাহকক ভালদৰে পৰিমাণে বস্তু দিছেনে নাই দিয়া, বা তেওঁলোকৰ কিবা লোকচান হৈছে নেকি, সকলোখিনি চাই ইনস্পেক্টৰৰ সৈতে আমি চাই দিব লাগে আৰু চিলিং কৰিব লাগে। সেয়া যদিহে আপোনালোকৰ লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টৰ বিষয়ে ভালদৰে জানিবলৈ মন আছে, তেনেহ'লে ওচৰৰ কোনোবা লিগেল মেট্ৰলজি অফিচত গৈ আপোনালোকে সুধিব পাৰে। মই ভিডিঅ'ত বিশেষ নকওঁ, দেখিছে এতিয়া ৰাস্তাৰ মাজত আহি মই ভিডিঅ' বনাইছোঁ। যিহেতু বহুত গৰমো পৰিছে আৰু মই ভিতৰত এতিয়া বনাব পৰাও নাই। বহুতেই হয়তো মোৰ চেনেলটো চাইছে, সেইকাৰণে বহুতেই কমেণ্ট কৰিছে যে মই কি ট্ৰেইনিং কৰিছিলোঁ, গ্ৰেড 4ত কিবা ট্ৰেইনিং থাকে নেকি, গ্ৰেড 4ৰ কৰ্মচাৰী হিচাপে কি ট্ৰেইনিং কৰিব পাৰে। আচলতে মই যিহেতু লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টত মেনুৱেল এছিষ্টেণ্ট হিচাপে কৰ্মৰত অৱস্থাত আছোঁ। আমাৰ মেনুৱেল এছিষ্টেণ্টখিনিৰ এটা ট্ৰেইনিং থাকে যোনটো IILM-ত হয়, যোনটো ঝাৰখণ্ডৰ ৰাঁচীৰ কাকে নামৰ জেগাত আছে। মই ইয়াত ধুনীয়াকৈ লিখি দিম, প্ৰনাউন্সিয়েশ্যনত কিবা এটা ভুল হ'ব পাৰে, সেইকাৰণে মই ইয়াতে নামটো ভালদৰে লিখি দিম। তাত আচলতে আমাৰ জোখ-মাখ সম্পৰ্কীয় সকলোখিনি শিকোৱা হয় আৰু সকলোখিনি ডাউট ক্লিয়াৰ কৰা হয়। আমাৰ 1 মাহ ট্ৰেইনিং হয়। তাৰ ভিডিঅ' যদি আপোনালোকে চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে চাই আহিব। মই তাত কি খাইছিলোঁ, কেনেকৈ গৈছিলোঁ, সেই জাৰ্ণিখিনিহে দেখাইছিলোঁ। আচলতে কি ট্ৰেইনিং শিকাইছিলে সেইখিনি দেখুওৱা নাছিলোঁ বাৰু। বহুতে মোক সুধিছিলে যে গ্ৰেড 4ত ট্ৰেইনিং থাকে জানো। হয়, আমাৰ মেনুৱেল এছিষ্টেণ্টখিনিৰ ট্ৰেইনিং থাকে আৰু কিহবাৰ ট্ৰেইনিং থাকে যদিও মই বৰ্তমান গম পোৱা নাই। আৰু কিবা প্ৰশ্ন আপোনালোকৰ আছে যদি মোক কমেণ্ট বক্সত সুধিব পাৰে, মই প্ৰশ্নখিনিৰ উত্তৰ দিম ৰিপ্লাইৰ জৰিয়তে, নহ'লে ভিডিঅ' বনাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।